এৰি কি হ'ল তই এনেকৈ চিঞৰি আহিছ যে তোৰ বৰষাক যে ধনিয়াৰ ডাঙৰ চাকৰিয়াল বুলি মাহীমাকে এই যে গুৱাহাটীত বিয়া দিছিল তাইৰ এতিয়া অৱস্থা খুবেই দুখ লগাও তই কিবা এটা কৰ না মই কি আৰে গুৱাহাটীত যে বৰষাৰ গিৰিয়েকৰ ঘৰ তাৰ কাষতে চোন আমাৰ লগৰ আতুলৰ হোষ্টেল মোৰ বিশ্বাস সি সকলো জানিব আৰু সি আমাক সকলো হেল্প কৰিব চা বছক মই কেতিয়াও না কৰিব নোৱাৰো কাৰণ বছে মোক বাহিৰা টকাৰ বাট মুকলাই নিদিলে মই যে ইমান টকা কৰিব নোৱাৰিলোহেঁতেন চাওক আমাক ইমান টকাৰ প্ৰয়োজন কি আমাক শান্তি লাগে মাথো আজি এবছৰে একাধিক নাৰীৰ লগত সম্পৰ্ক ৰাখি মদ খাই জোৱা খেলি আপুনি মোক যি অত্যাচাৰ কৰিলে সেয়া মই সহ্য কৰি আহিলো কিন্তু ভেটি মাটিখিনি যদি আপুনি বছক দিয়ে তেতিয়াহ'লে মোৰ মা দেউতাহঁত ক'ত থাকিব তোৰ ইমান তোক মই লাজ বাৰৰ বাবে কৈছো এই মাটিখিনি যদি মোৰ বছে ফেক্টৰী বনাব নোৱাৰে তেতিয়াহ'লে মই তোক চলাই মাৰিম আৰু তোৰ দেউতাক মই চাই ল'ম মই তোৰ দেউতাক ৰ মই অফিচৰ পৰা আহি আছো চাই ল'ম আজি বহুত দিনৰ মূৰত তোমাক লগ পালো তোমাক লগ পালে যেন পৃথিৱীৰ সকলো দুখে পাহৰি যাওঁ এক ভাবিব নোৱাৰা সুখৰ অনুভূতি পাওঁ বৰষা কি ভাবি আছা আজি একো উত্তৰ নাই যে তোমাৰ গা বেয়া নেকি নাই তুমি কিবা লুকুৱাইছা মোক যদি আপোন বুলি ভাবা সঁচা কথা কোৱা শুনা তেনেহ'লে মোৰ মায়ে গুৱাহাটীত চাকৰি কৰা ল'ৰা এটাৰ লগত বিয়া ঠিক কৰি পেলালে কি লাগিলে মই মৰি যাম তথাপিও তোমাক মোৰ ওচৰৰ পৰা কোনেও আঁতৰাই নিব নোৱাৰে চোৱা তাই পঢ়াটো একেবাৰে শেষ কৰি লওক নেকি তাই যেতিয়া এতিয়াই বিয়াত বহাৰ মন নাই পঢ়া গিৰিয়েকৰ ঘৰতো কৰিব পাৰিব ডাঙৰ চাকৰিয়াল ল'ৰা তাতে অকলশৰীয়া ৰাণীৰ দৰে থাকিব পাৰিব মই এতিয়া বিয়া নহওঁ তই এষাৰ কথা ক'বলৈ ক'ত সাহস পালি হা কাৰণ মই ছাৰৰ ল'ৰা বাস্তৱক সৰুৰ পৰাই ভাল পাওঁ কি নিজৰ ছোৱালীক বৰ মৰম কৰে নহয় দেখিলে তাই কাণ্ড মই ঠিক সন্দেহ কৰিছিলো বাস্তৱে কিবা এটা কৰাৰ আগতে মই তাইক কিবা প্ৰকাৰে গুৱাহাটীলৈ নি এই সপ্তাহতে বিয়া দি থৈ আহিব লাগিব তুমি এনেকে সোনকালে বিয়া দিয়া কথাটোত মোৰ হলে মনে মানা নাই বাস্তৱে গম পালে যেতিয়া যিমান সোনকালে পাৰো মই কামটো কৰিবই লাগিব পইচা পাতি যোগাৰ কৰিবলৈ এসপ্তাহ সময় বিচাৰিছিলো তুমি সেইকণ সময় মোক অপেক্ষা নকৰি মোক অকলে এৰি থৈ গুচি গলা বৰষা আমাৰ মৰম যদি সঁচা আছিল মোৰ বিশ্বাস তুমি পুনৰ মোৰ কাষলৈ ঘূৰি আহিবা কাৰণ তুমি মোৰ কাষত থাকিলে মই পৃথিৱীৰ সকলো সুখ পাওঁ মই তোমালৈ গোটেই জীৱনভৰ অপেক্ষা কৰি থাকিম বৰষা বাস্তৱ তুমি ইয়াত এইখন লোৱা কোনোবাই দেখাৰ আগতে মই ইয়াৰ পৰা যাওঁ ইয়াত মোৰ নিউ নম্বৰ আৰু এটাচ সকলোবোৰ আছে লগ হ'ম কিন্তু শুনাচোন বাস্তৱ মৰমৰ বৰষা তুমি ধৈৰ্য নেহেৰুৱাবা অচিৰে আইনগতভাৱে আমি তোমাক দুখৰ পৰা উদ্ধাৰ কৰিম তুমি জানি সুখী হবা যে 3 মাহ হ'ল মই শিৱসাগৰত এখন ক্ষুদ্ৰ চাহ খেতি আৰম্ভ কৰিছো
তোমাক এতিয়া মোৰ ওচৰৰ পৰা কোনেও আঁতৰাই নিব নোৱাৰে অতি সোনকালে আমি এক হ'ম আমাৰ গোটেই পৰিকল্পনাবোৰ তলত দিলো এতিয়া তুমি মাথো ৰেডি হোৱা অচিৰে সকলো ঠিক হৈ যাব